নমস্কাৰ বন্ধুসকল, আজি আমি আকৌ আন এটি ভিডিঅ'ত উপস্থিত হ'লোহি। আমাৰ সৈতে আছে ডেকাদা আৰু বৰুৱাদা। নাই চেঞ্জ, তাৰমানে চিটটো চেঞ্জ হোৱাৰ কাৰণে অলপ গড়বড় আছে। তো বৰুৱাদা আৰু ডেকাদা। তো আজি আমি ভাবি আছিলোঁ মানে টপিক কেনেধৰণে আৰম্ভ কৰোঁ। আজি বৰুৱাদাৰ মনটো বেয়া যেন লাগি আছে, না কি কয় বৰুৱাদা? মনটো বেয়া কাৰণ আছে তাৰে, কওক সেই কাৰণটো। মনটো বেয়া মানে এই অধিক লোভত মানে মাৰা গ'লো বুজিছেনে। বহু টকা খাম বুলি ভাবি কেনে এই ধুনীয়া বি পালত পৰি মাৰা গ'লো। তাৰমানে কি আপুনি এক্কা ডাবল কৰিছে নেকি? ডাবুল বুলি কওঁতে সেই 25 दिन में पैसा डबल 20 দিন মান নহয় 21 দিন মান মানে 3 মাহত ডাবল বুলি শুনিছিলো। মালে চব শেষ বুজিছেনে। তাৰমানে কিবা চিট ফান কোম্পানী, এতিয়া চিটপাৰ কোম্পানী লক্ষ্মী মানে এতিয়া মই ঘৰ যাব পৰা নাই। মই নাই দহেজত পোৱা 7 লাখ টকা সোমাই দিছিলো তাতে। হয় নেকি? দহেজ আমাৰ নেকি দহেজ বুলিয়ে কয়। ঠিকে আছে। হয়, তো তাৰমানে বৰুৱাদাৰ মানে আজি ইমান দুখ তেওঁ আমাৰ ওচৰত যদি প্ৰকাশ কৰে আমি বৰ ভাল পাম বুলি ভাবি আছোঁ। মই কৈ এটা কথা, মানুহৰ পইচা নোহোৱা হৈছে বুজিছেনে। কষ্টৰ পইচাবিলাক আপুনি বুজা নাই। আপুনি বহি উঠি থকাত লাগি মোৰ মন ভাল লাগিবই কাৰণ আপুনি চব কৰিছিলে 10,000 30,000 কেনে লক্ষ্মী চিট পান কোম্পানী নাই লক্ষ্মী চিট ফাণ্ড কোম্পানী মানে লোকেল মাল দেই এইটো। ভাবা নাছিলো আমাৰ বহিৰাগতে লুটি আমাৰ লোকেল মালো। তাৰমানে মই কেছটো একচুৱেলি বুজা নাই, আপুনি বুজাওক আজি কেছটোৱে বুজাওক। কি কেছ মানে এইটোৰ ওপৰতে টপিক হ'ব আজি। কেছটো মানে বেলেগ একো নাই, এই ট্ৰেডিং বুজিছেনে। এই ট্ৰেডিং এই উঠে এই নামে আমি সেই উঠাৰ আশতে আছিলো। টকা লগাই দিলো অলপমান, ঠিক আছে। তাৰপিছত মই ভাবিলো উঠি থাকিব, মানে পিছত গম পাইছো বয়স হলে কোনো নুঠে। মানে পিছত গম পাইছো বয়স হলে কোনো নুঠে। কিন্তু নুঠে। তাৰমানে এনে আহিছে মানে মই এটা ভিডিঅ' চাইছিলোঁ, কি কয় জব মানে সি কয় আৰু যে যেতিয়া মই ষ্টক কিনিছিলোঁ তেতিয়া ষ্টকটো নামি আছিল, আকৌ যেতিয়া সি ষ্টকটো বিকি দিলে ষ্টকটো উঠি গ'ল, আকৌ ষ্টক সি উঠাতে কিনি দিলে আকৌ নামি গ'ল, আকৌ সি নামাতে বিক্ৰী কৰিল আকৌ ষ্টক উঠি গ'ল। তাৰমানে সেনে হৈছে মানে মোৰ এনেহেন হৈছে, মানে ফাৰ্ষ্ট কম টকা দিওঁতে ষ্টক উঠি আছিল, তেতিয়া বেছি টকা সোমাই দিলো ষ্টকৰ লগত গোটেই সংসাৰ নহয়। এতিয়া বৌ ক'ত আছে পিছে? মোৰ ঘৰতে আছে, মই ঘৰত যোৱা নাই। তাৰমানে আপুনি কি চাই ইনভেষ্ট কৰিছিল? মই এনে এই মানে ছোৱালীজনীৰ প্ৰেমত পৰি মানে দেখাত মানে ভাবি কেনে মানে ভাবিছো ছোৱালী মানে ইমান বেয়া কথা নক'ব, ইমান বেয়া এটা এয়া নিদিব, সেই ভাবিয়ে মানে নক'ব আৰু দিয়ক। তুম চুমি হো না। মানে এতিয়া ভাবিছিলো আৰু কিবা জীৱনত উন্নতি এটা কৰিম বুলি। যিমান যি হ'লেও গায়কটো অলপ ভাল লাগেতো, কথাতে মোহিনী হৈ গ'লো। টকা ওলাই বঢ়িয়াকৈ ট্ৰেন্সফাৰ কৰি দিওঁ গুগল পে' দি, বিশ্বাস কৰিব ডেইলি 1 লাখতকৈ ওপৰত নাযায়। 3 দিন এৰি দিছোঁ 3 লাখ টকা। ভাবিছিলো পইচা সোমাব অলপ বেছিকে হয়নে। এতিয়া ভাবিছিলো গণি পূজা দুৰ্গা পূজা চাব লৈ যাম। এতিয়া মোৰ ঘৰত সদায় দুৰ্গা আহি ৰখি আছে, মই যাই পোৱা নাই এতিয়া বুজিছেনে। যাই পোৱা নাই। যাই পোৱা নাই এতিয়া নাজানো দেই আৰু কি চলিব আৰু। এটা কথা মোৰ লগতে আকৌ বেলেগ মই ইউটিউবাৰো ধৰি আছে ৰ'ব, সেইটো ভাল লাগিছে। কোন কোন এনে আমাৰ সেই বৰুৱাদা আৰু বৰুৱাদা হয় ডিম্পু বৰুৱা আপুনি তেখেতক এৰক হ'ব আৰু বাদ দিয়ক। জাতিৰ বাইতো এটা কথা মোৰ ভাল লাগে দে, কিবা হওক নহওক মোৰ পইচা ডুবিছে বেলেগত ডুবিলে আকৌ বেছি সুখী। নিজৰ ডুবিছে দুখ নাই, মোৰ লগত আৰু বেলেগত ডুবছে সেইটো বোলে সুখী। তাৰমানে কেনে আনিছে মানে যেতিয়া এই মানে এতিয়া তাৰো পইচা ধৰিল আপোনাৰ, তাৰমানে আপোনাৰ দুখটো মানে ভাগ ভাগ হৈ গ'ল, শ্বেয়াৰ হৈছে। কেইজনৰ মাজত ভাগ কৰিছিল আপুনি? ভাগ মানে চাওক আপুনি এতিয়া কিমান টকা মান দিছিল আপোনাৰ সেই? এতিয়া চাওক মই আপোনাক মানে একচুৱেলি ডাইৰেক্ট কোৱান্টিটিটো নকওঁ। তাতে ভাবিলো 7 লাখ টকাৰ 10,000 মালটো আছিলতো সেইটো চিধা চিধি গৈছে হা, আৰু কিবা কিবি আছিল বুজা নাই, বুজি পাইছে, আৰু বহুত কিবা কিবি আছিল কিন্তু নগদ ধন পুৰা চিধা 7 লাখ টকাটো আছিল, সেইটো বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে।